কি খবৰ আপোনালোকৰ ভালনে মোৰ চেনেল অনুভূতিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি একচুয়ালি আমাৰ ৰাতিপুৱাই এটা পিকনিক অৰ্গানাইজ কৰা হৈছে আগতেও কোৱা আছিল কিন্তু ডেটটো ফিক্স হোৱা নাছিল তো আজি হঠাৎ এনেকৈ আহিব লগা হ'ল আৰু এটা কথা আজি মই মোৰ হাজবেণ্ডৰ লগত আপোনালোকক চিনাকি কৰাই দিম তো এইটো সাইডে আছে আমাৰ মিষ্টাৰ হাজবেণ্ড নমস্কাৰ ফ্ৰেণ্ডছ আৰু কোৱা কিবা অলপ লাজুকীয়া স্বভাৱৰ হয় আৰু যি কি নহওক মই দেখাই থাকিম বাৰু মই দিনটো কেনেকৈ কটাওঁ ক'ত যাওঁ এতিয়ালৈকে মই গমেই নাপাওঁ ক'ত যাম কোৱা না এইটো ছাৰপ্ৰাইজ আছে চাই থাকাচোন ক'লৈকে যাওঁ আচ্ছা ঠিক আছে বাৰু এনেও মই ছাৰপ্ৰাইজটো ভালেই পাওঁ বাৰু ঠিক আছে মোৰ লগৰ ছোৱালী এজনীও যাব তাইকো আমি এতিয়া পিক আপ কৰিম মই তাইৰ লগতো চিনাকি কৰাই দিম বাৰু চ' চাই থাকক ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে চ' মই মোৰ যে কৈছিলোঁ লগৰ ছোৱালীজনী পিক আপ কৰিব আছিল তো তাইক পিক আপ কৰিলোঁ মই দেখাই দিছোঁ বাৰু তাই অৰিজিনেলি অৰুণাচলৰ হয় চাই পিনে নাম কাইজা সিংফু হয় আৰু এই মোৰ মিষ্টাৰৰ ফ্ৰেণ্ড হয় হা তেওঁলোক ক্লাছমেট আছিলে কলেজত চ' এতিয়া মোৰো ফ্ৰেণ্ডে হয় ভাল ফ্ৰেণ্ডে হয় চ' চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে চ' আমি ওলালোঁ আমাৰ জাৰ্ণি ষ্টাৰ্ট হয় দেখাই কৈ দে এবাৰ চ' মোৰ মিষ্টাৰৰ ফ্ৰেণ্ড হয় জুনিয়ৰ হয় স্বাই ন আৰু এয়া অংকুৰ হাই মিষ্টাৰ হেল্ল' চাই দিয়া আমি স্পটটোত আহি পালোঁ মই দেখাই আছোঁ বাৰু আমাৰ গাড়ীখন হৈছে চোৱাই এইপিনে টেণ্ট টানি আছে চাওকচোন ইমান ধুনীয়া জেগা টেণ্ট টানা হ'লে আমাৰ এইপিনে খানাৰ জাগাৰ চলিছে আমিও লাগি গৈছোঁ সেইটো কাৰণে অলপ হেল্প কৰিম বুলি এতিয়া নহৰুৰ বাকলি চেলাই আছোঁ ভিডিঅ'টো মিষ্টাৰে বনাই দিছে হা মোৰ ইপিনে লাগি থকাৰ কাৰণে তেখেতে বনাই দিছে আমাৰ ৰান্ধনীকেইটাই ভাতৰ যোগাৰ কৰি আছে এইপিনে চাহো বনাই আছে গাখীৰ দিয়া চাহ বাৰু কোনে কোনে ভাল পায় ন মই হ'লে বিৰাট ভাল পাওঁ আগতে খোৱাই নাছিলোঁ বিয়াৰ পিছতহে মই খোৱা হৈছোঁ গাখীৰ দিয়া চাহ মই ফটো উঠিব গৈছিলোঁ মোৰ লগৰজনী যে কাইজা বুলি কৈছিলোঁ তাই ভিডিঅ'টো মনে মনে বনাইছে ভাবিছিলোঁ দ হ'ব বুলি কিন্তু ইমান দ নহয় জাষ্ট অকম আঁঠুৰ অলপ ওপৰলৈকেহে পানী আছে মানে সেইখিনিত বহাৰ লগে লগে নাওখন সিপিনে গুচি গুচি যাই আছে ইমান ভয় লাগি আছে তাকে কৈ আছিলোঁ মিষ্টাৰক বিৰাট ধুনীয়া লাগিছে ৰাতিয়ে হ'ল চাওকচোন ভাতৰ জোৰ জাগাৰ কৰোঁতে কৰোঁতে কাৰণ আহি পাওঁতো দেৰি হৈছে ন সেইকাৰণে দেখুৱাও নহ'ল কি বনোৱা গ'লেই চাব পাৰে অকণমানকৈ ভিডিঅ' এটা বনাই থৈ দিছোঁ বাৰু মই চ' আন্ধাৰে হ'ল চাওকচোন আমি ওলাওঁতে এতিয়া 7টামান বাজিছে আমি ৰিটাৰ্ণ হৈছোঁ এতিয়া মিষ্টাৰে চলাই আছে বাৰু গাড়ী পিনে কাইজাও আছে এইটো মই চ' ফাইনেলি ঘৰত আহি পালোঁ আমি অকণমান দেৰি হ'ল মই অকণমান ফ্ৰেছ হৈ ল'লোঁ
ইমান ভাগৰ লাগিছে দিনটো তেনেকৈ থাকি কিনে তাতে ৰাতিয়ে হৈ গ'ল আমাৰ সেইকাৰণে ভাত খোৱা ভিডিঅ'টো বনোৱাই নহ'ল একচুৱেলি চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আজিৰ পিকনিক স্পটটো আছিলে ছেক্টৰ 1 নুনমাটিৰ ছেক্টৰ 1 চ' আজিৰ কাৰণে এইখিনিতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই গুড নাইট